পা তই কালি আমাৰ তাত ভাত খাবাগে নাহিলি মই মাক কৈছিলো তই আমাৰ তাত ভাত খাবি বুলি তই কাল যা নাই একা মোৰ মাক পেটৰ অসুখ চলি থাকে মই আমাক কালি মেডিকেল লৈ গৈছিলোঁ সেইকাৰণে আনটা অলপ দেৰি হ'ল কাৰণে নিগলো আৰু মাইৰে খুব ভালে পা নাই নেকি হা নাই পেটৰ অসুখ ভালে পোৱা নাই ৰ ডাক্তৰে কৈছে পেটত বোলে পাথৰ হৈছে বোলে হেৰি অসুখ হৈছে কাম নাদে অপাৰেশ্যন কৰিব লাগিব বোলে ঐ তই মাইৰেক ভালকে ৰাখবি ইমান ডাঙৰ বেমাৰ এটা হৈছে যৌ এতিয়া ঘৰত যৌ মাইৰে একলা আছে পাই যৌ মিকা দীপাৱলী এখন কেইদিনমান দিয়া নাই কিবা হ'ল তাত তাৰ মাকৰ অসুখ হৈ থকা শুনিছিলোঁ দেখোন অসুখ বেছি হৈছে কিজানি মেডিকেলত নিলে তই ঠিকে কৈছে তাৰ মাকৰ অপাৰেশ্যন কৰাৰ কথা আছিল তাতে গ'ল নেকি হ'ব পাৰে তাতে গৈছে তাৰ বাহিৰত ক'ত যাব তাকেতো কি আহিলে ভাল আছিল কিবা ভালে নালাগে দিন দেখা নাই কেনেকুৱা কি মজা কৰি থাকো তাৰ লগত কি কথা পাতিছিলো ৰ কি মানে এদিনাখন আহে নাই তই আৰু মায়ের অসুখ হৈ থকা শুনিছিলোঁ ভাল পালা না নাই নাই ভাল পোৱা নাই ৰ দিনে মেডিকেলত লৈ গৈছিলোঁ অপাৰেশ্যন কাৰণে তাতে থাকিব লগা হ'ল তাৰপিছত ডাক্তৰে কৈছে পইচা লাগিব বোলে 25,000 মান তই দিব পাৰিবি না তই চিন্তা নকৰিবি তই সময়ত পইচা উঠবি মই তোক দি দিম আৰু মোৰতো ঘৰৰ অৱস্থা জানাই তেওঁ মই কিবা এটা চাম দি তই ইমান মাথা মাৰিব লাগে কমে কৈছি নহয় পইচা দিব বুলি তই ইমান মাথা মাৰি লাভ নাই তেতিয়া মই চামছোঁ এতিয়া পিছে যাওঁ যি যাওঁ ন ঘৰত যাম ঘৰত যাওঁ মায়েৰে বেমাৰ হৈছে বাকী তোৰ খবৰ পাতি ভালনে ঠিকে আছে ৰূপমক ফোন কৰোচোন পইচা কথাটো হয়তো তাক দিম বুলি কৈছিল হেল্ল' ৰূপম তই মোৰ মাৰ অপাৰেশ্যনটো বুজি দিব পাৰিবি না কিমান মান টকা লাগব ডাক্তৰে 25,000 টকামান লাগিব বুলি কৈছে তই দিব পাৰিবি না বেটা পইচা কি গাছত লাগে নেকি হা কিমান টকা দিব লাগিব ঐ একো নকলি যেন হেল্ল' মোৰ তাত এতিয়া পইচা নাই মইতো এতিয়া পইচা দিব নোৱাৰিম দেখোন তই কাৰোবাৰ পালা অলপ মেনেজ কৰি ল'বিচোন দে হ'ব দে এখন ৰাখো এতিয়া ই এখন যোৱাকালি এজনৰ পইচা উলিয়াই আনিছিলে মোক নিচা মাতিছে পইচাটো আগে গণিলো ৰ কালি দেখোন সি পইচা গণিলকে দেখা পাইছিলোঁ সি মিছে মাক কিয় মাতিলে মোৰ আগত এই মোবাইল পৰিল কা তোৰ মোবাইল না পৰিল গমে পোৱা নাই হা আৰু কেইটা জেগাত ঘূমাই আছা নাই আমাৰ মনচোন বেয়া কিয় মনটো বেয়া কৈছোঁ এনেই মন বেয়া ফাল্টু নকৰবি কিন্তু কিবা এটা হৈছে কৈছোঁ চা এটা মুখ চুখ শেষটা কৰি আছে কি হৈছে কৈছোঁ তোৰ আগত মই কি মিছা কথা ক'ম মাৰ অপাৰেশ্যন এইটো বাৰু গম পাইছোঁ পইচা প্ৰয়োজন হৈছিল মোৰ 25,000 টকা তই দিব পাৰিবি না মই ৰূপম আৰু দিম বুলি কৈছিল কি ক'লা তাক ফোন কৰিছোঁ সি বোলে নোৱাৰিব তাত বোলে পইচা নাই বোলে তাত নাই সি থাকি কেনে মোক নেদা বুলি কৈছে সি বন্ধু হ'ব সেনেকুৱা সি থকা স্বত্বেও নাই বুলি কৈছে নাই বুলি কৈছে তাক মই নিজে দেখা পাইছোঁ পইচা উলিওৱা নাই ATM-ৰ পৰাই হ'ব দিছোঁ মোৰ মই তাতে 5,000 টকামান হাতত আছে মোক 20,000 টকা লাগে এটা হ'ব দিছোঁ মই কালি চাম মই তোক কালি দিম এতিয়া মায়েৰে কি ঘৰত আছে নে মেডিকেলত আছে মেডিকেলতে আছে মেডিকেল আছে তই কি মেডিকেলৰ পৰা আজি আহিছে নে কালি আজি আজি কৈছোঁ মই তোক কালি চাম দে দিবা
ঐ দীপা ঐ দীপা ঐ দীপা আছো নাই মিগা কা আবো এই টকা 5000 লো মই কিবা এটা যোগাৰ কৰিলো মোক কাই 20000 লাগা আছিল 2000 এক্সট্রা দিলে যে মাইৰে কাৰণে কিবা খোৱা বস্তু কিনবি বা ঔষধ কিনবি মিগা তো ধন্যবাদ তো মোক 1 টকা দি পেলাই সহায় কৰাৰ বাবে মই তোৰ বন্ধু এইখিনি মোক কৰিব লাগে কৰ্তব্য মই নেটলি তোক কোনে দিব কৈছো এটা অপাৰেশ্যন কোনদিনা মাইৰে অপৰেশ্যন আহাকালি কালি আজি এতিয়া মেডিকেল যাবি হ'ব দে দীপা মাইৰে খুব ভাল পালা আৰু তই যদি সিদিনাখন পইচা হিন্দিন যিফালে মই সহায় নকৰিলি হয় মোৰ মাৰ আজি অপাৰেশ্যন সম্ভৱ নহয় এজন বন্ধুৰে কৰ্তব্য হ'লে এটা বন্ধুৰ সহায় কৰা মই সেইকাৰণে তোৰ সহায় কৰিছো থেংক ইউ মিগা ধন্যবাদ ধন্যবাদ কি হ'ল বন্ধুৱে এজন বন্ধুৰ কামত আহে বিপদৰ সময়ত দীপা মই তোক সিদিনাখনে বিপদৰ সময়ত সহায় কৰিব নোৱাৰিলোঁ মোক তই ক্ষমা কৰি দিবি ক্ষমা খুজিব আহিছ তোৰ তাতে সেইদিনা পইচা থাকিও তই মোক সহায় নকৰিলি মিগাংকা কিন্তু মোক বিপদৰ সময়ত এৰি থৈ নগৈ বেলেগৰ পৰা হ'লে পইচা ধাৰে আনি মোক সহায় কৰিছে ইয়াক আকৌ বিপদৰ বন্ধু বুলি তই আৰু ক্ষমা খুজিব আহিছ মিগা আমি যাওঁ দীপা যাওঁ আমি যাওঁ চ' হেল্ল' গাইজ যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাবস্ক্ৰাইবৰ কাষত ঘণ্টাটো টিপি দিব যাতে আপোনালোকে আমাৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে থেংক ইউ